চাওক না কি ধুনীয়াকে জয় মা কামাখ্যা বুলি ফুলেৰে ধুনীয়াকে লিখি থৈ দিছে আৰু কি ধুনীয়াকে ডেকৰেট কৰিছে মুখ্য দুৱাৰখন। এই যে কামাখ্যা মন্দিৰৰ ওপৰত কলচীবোৰ যে দেখি আছে এইবোৰ পুৰা সম্পূৰ্ণ সোণৰ হয় মানে। এইটোৱে হৈছে মেইন কামাখ্যা মন্দিৰ। চাওক যোনটো আপোনাক কৈ আছিলো কি ধুনীয়াকে সজাইছে। চাওক না ফুল চুল আনিছিলো এনেকে ধুনীয়াকে দিলো। এতিয়া দি পেলাই আমি যাম আৰু সেৱালৈ। বন্ধুসকল এইখনেই হৈছে নৰকাসুৰৰ যোনখন চিৰি। চাওক কিমান পুৰণি আৰু ৰাইজসকল ব্লগ চাব আহিছে। তো বন্ধুসকল আছিলো ঘৰত, আহি গলো আপোনালোক আজি দেখাবলৈ ডাইৰেক্ট পৃথিৱীৰ বিখ্যাত মা কামাখ্যা মন্দিৰ। আৰু আজি মোৰ লগত যাব বৰ্তমান চাজাৰা। এয়া হাই দি দিয়া আৰু তাই বৰ্তমান বেছি আছে হেলমেট হেলমেট ৰাখাকে ৰাখিছো তাইক বৰ্তমান। আৰু এতিয়া আমি আছো কামাখ্যা মন্দিৰৰ গেটৰ সন্মুখতে। এইফালে আহিলে আপোনালোকে এই গেটখন দেখা পাব। চাওক না কি ধুনীয়াকে সজাই থৈছে একদম ফুলেদি, কাৰণ এতিয়া নৱৰাত্ৰি চলি আছে যিহেতু ধুনীয়াকে ডেকৰেট কৰিছে। ওপৰলৈ আৰু কামাখ্যা মন্দিৰ যাবলৈ আৰু পাহাৰলৈ উঠিব লাগিব। ধুনীয়াকে আপোনালোক দেখাম গোটেইখিনি কি ধুনীয়াকে সজাইছে। এতিয়া নৱৰাত্ৰি চলি আছে যিহেতু বঢ়িয়া লাগিব। তো বলক তো বন্ধুসকল যাত্ৰা আৰম্ভ কৰিলো। আৰু সোমাই আহিলে আপোনালোকে এনেকুৱা ধৰণৰ ধুনীয়া ৰাস্তা দেখিব, একদম গছ গছনিৰে ভৰি পৰি থকা চাফ চিকুণ অকুৱা পকোৱা ৰাস্তা, একদম শ্বিলঙৰ নিচিনা। আৰু ওপৰলৈ গ'লে আপোনালোকে ধুনীয়া ধুনীয়া ভিউ দেখি যাই থাকিব। আপোনালোক মই দেখাম বাৰু যিমান পাৰো। আৰু এতিয়া বৰ্তমান মোৰে যদি ফ্ৰেণ্ড থাকে ইয়াতে, তেওঁৰ লগতে যাম মই ইয়াৰ পৰা কামাখ্যা মন্দিৰলৈ। তেওঁ মোক অলপ গাইড কৰি দিব। তেওঁ যিহেতু ইয়াৰে হয়, লোকেল হয়, তো তেওঁক লৈ লওঁ আৰু। তো সেয়াই আৰু বন্ধুসকল ইয়াতে অলপ ৰখিলো। আৰু এয়া চাওক এই নতুন হয়, ভিডিঅ'ত অহা নাছিলে, মৃগাক্ষী হয়। তেওঁ মোৰ হাই ছেকেণ্ডেৰী ফ্ৰেণ্ড আছিলে, আমি একেলগে পঢ়িছিলো SSC। এতিয়া মোক এওঁ মানে হেল্প কৰিব কামাখ্যা মন্দিৰ দেখুৱাত। আৰু এওঁৰ ঘৰটো ইফালে আছে, লোকেল হয়, সেইকাৰণে লৈ লৈছো আৰু লগত। বন্ধুসকল এতিয়া গৈ আছো আপোনালোকক যোনখন চিৰি বনাইছিলে নৰকাসুৰে এক ৰাতিৰ ভিতৰতে, সেই চিৰিখন আপোনালোক মই দেখাবলৈ গৈ আছো। পিছফালে আহি আছে মৃগাক্ষীহঁত, লাহে লাহে আহি আছে। আপোনালোক দেখাম মই এতিয়া। ইফালে গৈ আছো, অলপমান খোজকাঢ়ি যাওঁ আৰু তাৰ পৰা আৰু আমি ডাইৰেক্ট আপোনালোক কামাখ্যা মন্দিৰো দেখাবলৈ যাম ওপৰলৈ। বলক চাওঁ চিৰিখন কেনেকুৱা। বন্ধুসকল এইখনেই হৈছে নৰকাসুৰৰ যোনখন চিৰি আপোনালোক দেখাবলৈ আহিছিলো আগবাঢ়ি। চাওক কিমান পুৰণি। আৰু এতিয়া আপোনালোকক মৃগাক্ষীয়ে ইয়াৰে কাহিনীটো ক'ব। কোৱা। নৰকাসুৰে একচুৱেলি বনাইছিলে কিন্তু কমপ্লিট কৰিব নোৱাৰিলে। একচুৱেলি মানে ইয়াৰে ষ্টৰিটো হ'ল যে নৰকাসুৰে কামাখ্যা মাক বিয়া কৰাব বিচাৰিছিলে। কামাখ্যা মাই তেখেতৰ আগত প্ৰস্তাৱ ৰাখিছিলে যে এক ৰাতিৰ ভিতৰত যদি চিৰিখন বনাব পাৰে তেতিয়া মানে বিয়া হ'ব, কিন্তু নৰকাসুৰে নোৱাৰিলে। আৰু এয়াই হৈছে নৰকাসুৰৰ বনোৱা চিৰি আৰু। তো বন্ধুসকল গোটেইখিনি কাহিনী ক'লে মৃগাক্ষীয়ে। আৰু এতিয়া ওপৰলৈ যাই থাকোঁ আৰু যাওঁতে কিছুমান ভিউ পইণ্ট পাম। সেই ভিউ পইণ্টটো আপোনালোক দেখাই যাম। ভিউ পইণ্টটো দেখাই পেলাই ডাইৰেক্ট কামাখ্যা মন্দিৰটো আপোনালোক দেখাম। চাই থাকক বলক। তো ৰাইজসকল কামাখ্যা মাৰ নাম লৈ আকৌ এবাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। এতিয়া ওপৰলৈ যাই পোৱালৈ মানে কামাখ্যা মন্দিৰ যাই পোৱালৈ কেইবাটাও ভিউ পইণ্ট পাই যাই থাকিম। তাৰ ভিতৰত আপোনালোকক এটা ভিউ পইণ্ট এনে দেখাই দিম আৰু ওপৰৰ পৰা, কাৰণ আজি আপোনালোকক মই কামাখ্যা টেম্পলটো দেখাম বুলি আহিছোঁ। তো সেই আৰু কামাখ্যা মন্দিৰটো অলপ ভালকৈ দেখাবলৈ চেষ্টা কৰিম আৰু ভিউ পইণ্ট ইমান দেখাই নাথাকোঁ। চাই থাকক আৰু ভিডিঅ'টো বঢ়িয়া লাগিব। সেয়াই আৰু ইয়াতে অলপ ৰখিছো। কামাখ্যা টেম্পলত যোৱাৰ আগে আগে ইয়াতে এটা ধুনীয়া ভিউ পইণ্ট আছে, আপোনালোক দেখাবৰ কাৰণে মই নামিছো। আচলতে এইটো এটা ভিউ পইণ্ট হয়। চাওক ইয়াতে কি ধুনীয়া লাগে। ইয়াতে জাষ্ট আহি আপোনালোকে ৰখিলে গম পাব ইমান ধুনীয়া মানে হাৱা লাগে, অলপ বঢ়িয়া লাগি যায়। আৰু ইয়াৰ পৰা যোনটো ভিউ ন মজা লাগে। চাওক না কি ধুনীয়া। বলক বেছি পলম নকৰো, যাই থাকো এতিয়া কামাখ্যা টেম্পললৈ। বলক। A few moments later. তো বন্ধুসকল ফাইনেলি পাই গ'লো পৃথিৱীৰ বিখ্যাত শক্তিপীঠ মা কামাখ্যা মন্দিৰ। আৰু ইয়াৰ পৰাই মানুহ চাওক না কিমান ভিৰ কৰিছে, আৰু তাতে পৰা আৰু কিমান ভিৰ হৈছে নাজানো আৰু মন্দিৰৰ ভিতৰত। এতিয়া মই পটককৈ স্কুটিখন ইয়াতে ক'ৰবাত থৈ দিওঁ ছাইডতে, স্কুটিয়ে আৰু লগাই থৈ দিওঁ আৰু ক'ৰবাত। আপোনালোকে যদি গাড়ী আনে গাড়ীৰ কাৰণে ধুনীয়াকৈ পাৰ্কিং আছে, পাৰ্কিঙত থ'ব পাৰে। বঢ়িয়া আৰু মানে গোটেইখিনি ফেচিলিটি পাই যাব আপোনালোকে আহিলে। তো এতিয়া থৈ পেলাই আপোনালোক জল্দি দেখাই আছোঁ, চাই থাকক। বন্ধুসকল চাওক না মানুহ কিমান মানুহ, একেবাৰে বাপৰে বাপ। আপোনালোকে যোনফালে চাই মানুহে মানুহ দেখিব, কাৰণ ইয়াতে নৱৰাত্ৰি চলি আছে। নৱৰাত্ৰিৰ কাৰণে বহুতখিনি ডেকৰেশ্যনো কৰিছে, আপোনালোক দেখাম গোটেই আগত যাই পেলাই। মানে সেইকাৰণে মানুহ মানে বহুত দূৰ দূৰৰ পৰা আহিছে চাবৰ কাৰণে। আৰু মোৰ আশে পাশে দেখিছে কি ধুনীয়া দোকান চোকান দি থৈ দিছে। মই বৰ্তমান ধূপ চাকি লৈ ল'ম, জ্বলাব লাগিব তাতে, তো সেইকাৰণে লৈ ল'ম। ভাগৰ ধৰি গ'ল। বহুতকেইখন চিৰি আছে, চাওক চিৰি বগাই বগাই উঠি আছোঁ ওপৰলৈ।
এইফালে যাব লাগিব ৰ'ব বন্ধুসকল অলপমান ধৈৰ্য ধৰক মন্দিৰত সোমাই আছো সোমোৱাৰ আগতে জোতা চেণ্ডেল চব ইয়াতে ধুনীয়াকৈ ৰেক বনাই থৈছে থোৱাৰ কাৰণে ইয়াতে থৈ লৈ পেলাই গৈ আছো একদম বঢ়িয়া কৰি চাই থাকক আৰু এই বস্তুটো মোৰ বঢ়িয়া লাগিছে আৰু এইখিনি যে বনাই থৈছে ধুনীয়াকৈ হেলমেটটো থ'ব পাৰিছো নহ'লে বহুত ঝঞ্ঝাত দিয়ক একদম হাতত কেঁচুৱা লৈ ঘূৰি ফুৰাৰ দৰে লৈ ফুৰিব লাগে আৰু কাষতে এনেকুৱা এখন দোকান আছে দোকানত ধূপ চাকি চব পোৱা যায় ইয়াতে বহুত কিবা কিবি পাব আপোনালোকে ল'ব খুজিলে ল'ব পাৰে প্ৰসাদো আছে মই ধূপ চাকি ল'লো আৰু তো বলক চাই থাকো বন্ধুসকল ধূপ চাকি লৈ ল'লো বঢ়িয়াকৈ আমি এতিয়া জ্বলাম ভিতৰত আৰু এইখনে হৈছে চাওক কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰখন এইখনে হয় চাওক না কি ধুনীয়াকৈ জয় মা কামাখ্যা বুলি ফুলেৰে ধুনীয়াকৈ লিখি থৈ দিছে আৰু কি ধুনীয়াকৈ ডেকৰেট কৰিছে মুখ্য দুৱাৰখন আজি যিহেতু নৱৰাত্ৰিৰ দিনা আহিছো মই সেইবাবে এনেকুৱা সুন্দৰ ৰূপত মই দেখা পাইছো মুখ্য দুৱাৰখন আৰু ভিতৰলৈ বহুতখিনি ডেকৰেশ্যন কৰিছে আপোনালোক দেখাম বলক বেছি পলম নকৰি ভিতৰলৈ প্ৰৱেশ কৰোঁ জয় মা কামাখ্যা ধ্বনি দি বলক তো বন্ধুসকল এতিয়া সোমাই আছো ভিতৰলৈ এটা সেৱা লৈ ল'ব লাগিব গেটত সেৱা লৈ আছে চাওক কি ধুনীয়াকৈ সেৱা এটা লৈ লৈছোঁ ধুনীয়াকৈ এতিয়া বলক আপোনালোক দেখাই আছো ভিতৰলৈ কেনেকুৱা তো ৰাইজসকল বন্ধুসকল মানুহসকল যিসকলে হওক চাওক এয়াই হৈছে পৃথিৱীৰ বিখ্যাত শক্তিপীঠ মা কামাখ্যা মন্দিৰ আপোনালোকে য'ৰে পৰা চাই আছে তাৰে পৰা এটা সেৱা লৈ লওক তাৰপিছত ভিতৰলৈ প্ৰৱেশ কৰি আপোনালোকক মই কামাখ্যা মন্দিৰটো দেখাবলৈ চেষ্টা কৰিম তো চাই থাকক তো বন্ধুসকল গৈ আছো এতিয়া পুখুৰী এটা লৈ আপোনালোক দেখাম তাতে গণেশ মন্দিৰ এটা আছে আৰু এই টাইলছবিলাক যে দেখি আছে চাওক না একদম পুৰা ৰ'দ পৰি আছে ন বহুত গৰম একদম ভৰিখন পাতিলে একদম জ্বলি যায় ভৰিখন বলক এতিয়া আগবাঢ়ি যাই থাকোঁ পুখুৰীটোলৈ ইফালে এনেকৈ সোমাই যাব লাগিব সোমাই পেলাই ৰাইট চাইডে ঘূৰিলে আপোনালোকে আহিলে দেখিব এনেকৈ চিৰিখন থাকিব চিৰিখন দি নামি গ'লে গণেশ মন্দিৰটো আছে চাইডতে আৰু লগতে পুখুৰীটোও আছে ইয়াতে মানুহে মানে কি কৰে পুখুৰীটোত স্নান কৰি পেলাই গণেশ বাবাৰ পৰা সেৱা লৈ পেলাই মা কামাখ্যা মন্দিৰলৈ যায় আৰু এয়া চাওক বন্ধুসকল ভক্তসকলে এই পুখুৰীটো স্নান কৰি আছে মই স্নান নকৰোঁ আৰু মই জাষ্ট নিয়মটো পালন কৰি হাত ভৰি ধুই ধুনীয়াকৈ গণেশ বাবাৰ ওচৰত সেৱা লৈ মা কামাখ্যাৰ ওচৰলৈ গৈ আছো আৰু এয়া চাওক পুখুৰীটোৰ কাষতে আছে গণেশ মন্দিৰটো তো বন্ধুসকল এতিয়া ভৰিখন ধুই লওঁ ময়ো জয় গণেশ বাবা ধুনীয়াকৈ লৈ ল'লোঁ বলক এতিয়া যাই থাকোঁ এটা সেৱা লওক গণেশ বাবাৰ ওচৰত সেৱা লৈ পেলাই মা কামাখ্যাৰ ওচৰলৈ গৈ আছোঁ বলক এনেকৈ সেৱা ল'লোঁ আমি ফুল চুল আনিছিলোঁ এনেকৈ ধুনীয়াকৈ দিলোঁ এতিয়া দি পেলাই আমি যাম আৰু সেৱালৈ ৰ'ব বন্ধুসকল এটা কথা হ'ল নহয় মই ভাবিছিলোঁ আপোনালোকক মা কামাখ্যা টেম্পলৰ মেইন টেম্পলটোৰ ভিতৰৰ দৃশ্যখিনি দেখাম বুলি কিন্তু এতিয়া গম পালোঁ যে তাতে কেমেৰা পূৰা ষ্ট্ৰিক্টলি প্ৰহিবিটেড কেমেৰা এলাউৱে নকৰে তো আপোনালোকক মই ভিডিঅ' কৰি দেখাব নোৱাৰিম ভিতৰৰ দৃশ্যখিনি তো উপায় নাই আৰু বাহিৰৰ পৰা যিমান পাৰোঁ আপোনালোকক মই দেখুৱাই দিওঁ তো তাৰে বাবে মোক আৰু বেয়া নাপাব আৰু উপায় নাই আৰু অকল সেইটোৱে হৈছে মেইন কামাখ্যা মন্দিৰ চাওক যোনটো আপোনালোকক কৈ আছিলোঁ কি ধুনীয়াকৈ সজাইছে চাওক না কি ধুনীয়া লাগিছে ফুলেদি একদম ধুনীয়াকৈ ডেকৰেট কৰিছে আপোনালোকে যদি এতিয়ালৈ ভিজিট কৰা নাই মা কামাখ্যা মন্দিৰ আহিলে গম পাব খুব ধুনীয়া লাগে একদম পিচফুল জাগা হয় আৰু ইয়াতে বহুত বাহিৰৰ পৰা মানুহ আহে চাওক কি ধুনীয়াকৈ চব মানুহবোৰ আহি ধুনীয়াকৈ বহি আছে ইয়াতে বহিব পাৰে আপ বাহিৰ से आए हो क्या कहाँ से आए हो अच्छा छत्तीसगढ़ से आए हो अच्छा मैं वीडियो बना रहा हूँ मतलब व्लॉग है यूट्यूब पे मैं दूंगा मतलब आप इतना दूर से आ रहे हो मतलब कभी और आए हो क्या इधर बहुत पहले से मतलब कितना सालों से आ रहे हैं मेरी उम्र 12 साल की थी 12 साल से अभी ऐसे कितना है 53 मतलब 12 साल से इधर पे विजिट कर रहे हैं आप और एक क्वेश्चन पूछूंगा आपको जबकि आप यहाँ पे आ ही रहे हो तो आपके साथ कुछ ऐसा माँ कामाख्या के ऊपर ऐसा कुछ रहस्यजनक कुछ घटना आपके साथ ही हुआ खाली माँ का आशीर्वाद है मतलब ऐसा कुछ सुना आप ऐसा टाइप का कुछ नहीं हुआ ना ठीक है आप मतलब छत्तीसगढ़ से इतना दूर से आप अकेले और कोई हमारे साथ हो रहा है और आए हुए हैं ঠিক আছে থেংক ইউ তো দেখিলে বন্ধুসকল কিমান এনেকুৱা বাহিৰৰ পৰা মানুহ আহে ছত্তীশগড়ৰ পৰা মানুহ আহিছে ভাবি চাওক মানে 12 বছৰৰ পৰা আহি আছে ইয়াতে মানে কিমান শক্তিপীঠ হয় এই মন্দিৰটো ভাবি চাওক কিমান বাহিৰৰ পৰা মানুহ আহে কষ্ট কৰি পেলাই ইয়াতে তো বন্ধুসকল এতিয়া অলপ আপোনালোকক তলৰ পৰা অলপ দেখাই দিওঁ ভৰিকেইখন তামাম জ্বলিছে কাৰণ গৰম হৈ আছে ৰ'দ পৰি আছে আচ্ছা ইয়াতে আৰতি হয় আৰু ইয়াতে মানুহবোৰ ইয়াতে থাকে আৰু তেতিয়া আচ্ছা আৰু চাওক বন্ধুসকল এইটো মেইন মন্দিৰৰ কাষতে এয়া বিশ্বকৰ্মা বাবা আৰু চবতছে মোৰ ভাল লাগিছে এইখন চাওক ইণ্ডিয়ান মেপখন কি ধুনীয়াকৈ ফুলেদি বনাইছে এই যে ডেকৰেশ্যনটো কৰি আছে কিয় কাৰণে কৰি আছে মানে নৱৰাত্ৰিৰ কাৰণে নেকি একচুৱেলি এইটো মাহত মানে নৱৰাত্ৰি বুলি কয় আমি কামাখ্যাৰ মানুহবোৰে বাসন্তী পূজা বা ৰাজৰাজেশ্বৰী পূজা বুলি কওঁ মানে এইকেইদিন হয় আৰু আচ্ছা এই পূজাৰ কেইদিন তাৰমানে ধুনীয়াকৈ ডেকৰেট কৰে ডেকৰেশ্যন কৰে পূজা হয় মানে তেনেকুৱাই আৰু তো বন্ধুসকল আপোনালোকক এতিয়া বলি ঘৰটো দেখাই আছোঁ য'ত বলি দিয়ে কামাখ্যা মন্দিৰত তো চাওক এইটোৱে হৈছে বলি দিয়া ঘৰ ইয়াতে বলি দিয়ে আৰু বন্ধুসকল আপোনালোকক এটা কথা ক'ব পাহৰিছিলোঁ ইয়াতে কেইবাটাও ফেষ্টিভেল হয় কামাখ্যা মন্দিৰত কিন্তু তাৰে ভিতৰত চবতছে মহত্বপূৰ্ণ হ'ল অম্বুবাচী মেলা সকলোৱে জানে তামাম মানুহ আহে ইয়াতে একদম বাহিৰৰ পৰা বাবাজীবোৰ আহে খুব ধুনীয়া লাগে বন্ধুসকল এইখিনিতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ ৰ'ব এই যে কামাখ্যা মন্দিৰৰ ওপৰত কলচীবোৰ যে দেখি আছে এইবোৰ পুৰা সম্পূৰ্ণ সোণৰ হয় মানে 19 কেজি সোণৰ হয় বুলি মই গম পাইছোঁ আৰু এই সোণৰ কলচী
ৰাশিবোৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ তৰফৰ পৰা মন্দিৰৰ নামত দান দিয়া হৈছিলে। আৰু লগতে আপোনালোকক আৰু এটা বস্তু দেখাই দিওঁ, এই যে দেখি আছে গণেশ বাবাৰ মূৰ্তিটো, তাৰে ঠিক তলত মানুহবোৰে পইচা লগাই পেলাই সেৱা কৰি আছে। ইয়াৰ পিছৰ ৰহস্যটো কি আপোনালোকে যদি গম পায় কমেণ্ট কৰি ক'বচোন, কিয় এনেদৰে মানুহে পইচা লগাই পেলাই সেৱা কৰি আছে। তো বন্ধুসকল, এতিয়া মীনাক্ষীক এটা কুৱেশ্যন সুধিম, যিহেতু তাই ইয়াৰে লোকেল হয়, ধুনীয়াকৈ ৰখি আছে। তুমি মা কামাখ্যাৰ ওপৰত কিবা বিশেষজনক, অলপমান বিশেষজনক কথা এটা কোৱা আৰু। কামাখ্যা মাৰ বিশেষজনক কথা বুলি ক'লেতো বহুত কিবা কিবি থাকে, কিন্তু তাৰে ভিতৰত মই ক'ব বিচাৰিম যে কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হয়। অম্বুবাচী মেলাৰ বিশেষ্য এইটোৱে যে সতীমাৰ এটা অংশ, যোনটো আমি জনী বুলি কওঁ, সেইটো ইয়াতে পূজা কৰা হয়। ইয়াতে একচুৱেলি মূৰ্তি পূজা কৰা নহয়, মানে ইয়াতে দেৱীৰ মূৰ্তি পূজা নকৰে, জনীটো পূজা কৰে, জনীটো পূজা কৰে। আৰু সেইকাৰণে ইয়াতে অম্বুবাচী মেলা হয়। আৰু লগতে আপুনি পুহ মাহত আপোনাৰ ইয়াতে পোহন বিয়া হয়, তাৰপিছত ভাদ মাহত দেওধনী মেলা হয়। আপোনালোকে শুনিছে চাগে, নাই শুনা যদিও পোহন বিয়া হ'ল আপোনাৰ কামাখ্যা মা আৰু শিৱ বাবাৰ বিয়া হয় মানে। তো সেইটোৱে মানে ইয়াতে চেলিব্ৰেট কৰে। আৰু দেওধনী মেলা খুব ডাঙৰকৈ হয় আৰু খুব ডাঙৰকৈ হয়। দেওধনী মেলাৰ কথা শুনিছেই চাগে, তেনেকুৱাই আৰু বহুত আছে। আপোনালোকে আহিব, নিশ্চয় ভাল লাগিব। আৰু অম্বুবাচী মেলা আহিলেতো এইবিলাক খালী ঠাই থাকে দেখাই নাপায় ন? ইয়াতে যেনেকৈ আমি এতিয়া অলপ হ'লেও দেখি আছোঁ খালী ঠাই, পূৰা ভৰি যায় চাগে। ইয়াতেতো ভৰেই, লগতে মানে তলৰ পৰাই মানে পূৰা হেৰি হৈ আহে আৰু পূৰা ভিৰ হৈ যায় আৰু মানে খোজকাঢ়িব জেগা নোহোৱা হৈ যায় মানে, ইমান মানুহ। জগা নহয় আৰু। ঠিক আছে দিয়া, অলপমান সুধিলোঁ আৰু যিহেতু তাই লোকেল হয়, ইয়াতে সুধি ল'লোঁ, তাই আহিয়ে থাকে ইয়াতে। ইয়াৰ পৰা কেনেকুৱা ভিউ আপোনাক দেখাই আছোঁ, চাওক কি ধুনীয়া ভিউ। এইটোৱে হৈছে শক্তিপীঠ মা কামাখ্যা মন্দিৰ, চাওক কি ধুনীয়া। ইয়াৰ পৰা খুব ধুনীয়াকৈ দেখা হয়, আৰু এতিয়াতো সজাইছে আৰু ধুনীয়া। তো বন্ধুসকল, এতিয়া চাকি আৰু ধূপ জ্বলাবলৈ গৈ আছোঁ, তেতিয়াৰ পৰা জ্বলোৱা হোৱা নাছিলে। যিমান পাৰোঁ আপোনাক দেখাই ল'লোঁ। এতিয়া চাকি ধূপ জ্বলাই লওঁ। চাকি জ্বলোৱা জেগাখিনি পাই গ'লোঁ, য'ত চাকি জ্বলাব লাগিব। চাওক সেয়া চবে জ্বলাই আছে ইয়াতে, সকলোৱে ইয়াতে চাকি জ্বলাই, ধূপ জ্বলাই, ধুনীয়াকৈ ইয়াতে সেৱা এটা লৈ চাকি জ্বলাই পেলাই যাওঁ আৰু। তো চাই থাকক। তো ৰাইজসকল, যোৱাৰ আগে আগে এনেকৈ ধূপ চাকি জ্বলাই পেলাই মই এটা শেষ প্ৰাৰ্থনা জনালোঁ মা কামাখ্যাৰ আগত। আশা কৰোঁ আৰু মা কামাখ্যাৰ আগত যি মাগিছোঁ যাতে পূৰণ হয় আৰু। তো সেয়াই আৰু। তো বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু কৰিব খুজিছিলোঁ, বাই বাই দিলোঁ, কৰিব খুজিছিলোঁ, বাই বাই দিলোঁ। देखा आपने लापरवाही का नतीजा है। এয়া ধুনীয়াকৈ বাই বাই দি দিছে। আৰু অতি সোনকালে এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক। তো বাই বাই, টাটা।